হেল্ল' ফ্ৰেণ্ডছ, নতুন এটা ভিডিঅ'লৈ পুনৰ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। ৰুমৰ পৰা মই ডিপাৰ্টমেণ্টলৈ গ'লে কেতিয়াবা এনেই ৰেণ্ডমলি আপোনাৰ ভিডিঅ'বোৰ কৰি যাওঁ টুকুৰা টুকুৰিকৈ। আৰু ডিপাৰ্টমেণ্টতো কেইটামান ভিডিঅ' কৰি থোৱা আছে সৰু সুৰা। ভাবিলোঁ গোটেইবোৰ লগ লগাই এটা ব্লগৰ নিচিনাকৈ বনাওঁ আৰু দেখুৱাবলৈ চেষ্টা কৰিম এটা নৰ্মেল ডে', আপোনাৰ মানডে' টু ফ্ৰাইডে' যেতিয়া আপোনাৰ ইউনিভাৰ্চিটি যোৱা হয় কিদৰে যায় দিনটো। ভিডিঅ'টো ভাল পাব বুলি আশা কৰিলোঁ, চাই থাকিব শেষলৈকে। এখন সৰু চাই আগফালে এইফালে ডিছপ্লেখন লিখা থাকে কোনখন ক'লৈ গৈছে, কাৰণ ইয়াৰ পৰা আকৌ বেলেগ বেলেগ কেম্পাছলৈ যায়। এইখন বাছে ল'ব লাগিব, বেয়া ঠাই লিখা আছে। মই এতিয়া আপোনাৰ 10 বজাৰ বাছখনত লৈছোঁ, সেইকাৰণে ইমান এটা ভিৰ নাই। কিন্তু ৰাতিপুৱা আপোনাৰ সেই 7টামান বজাৰ বাছকেইখনত বহুত ভিৰ হয়। সেইটো সময়ত মানে চবেই ডিপাৰ্টমেণ্টলৈ যায় আৰু আবেলিকেইখনত বহুত ভিৰ হয়। সেইটো সময়ত আপোনাৰ আকৌ চব নিজৰ নিজৰ জেগালৈ ঘূৰি আহে। এইখন পাৰ হৈ গ'ল যে, এইখন আমাৰ ইউনিভাৰ্চিটি বাছ হয় আৰু আপোনাৰ ৰাইট টাৰ্ণ লৈছে চিৰিয়াছ বুলি কেম্পাছ এটা আছে, তালৈ গৈ আছে। আৰু এতিয়া পাৰ হৈছোঁ চাওফ্ৰায়া নদী, যিখন নদীৰ কিনাৰত আপোনাৰ বেংকক চহৰখন অৱস্থিত। আৰু এনেই মোৰ কেম্পাছলৈ যোৱাৰ ৰাস্তাত বিশেষ একো দেখিবলৈ নাপায় বাৰু ট্ৰাফিকৰ বাহিৰে। এইটো হৈছে আপোনাৰ ডেম'ক্ৰেচি মনুমেণ্ট, আৰু ঠাই ভাষাত ইয়াক অনুচাৱাৰী প্ৰচাহাতি পাঠাই বুলি কয়। আৰু এইটো আপোনাৰ থাইলেণ্ডত যেতিয়া কনষ্টিটিউশ্যনেল মনাৰ্ক এষ্টাব্লিছ হৈছিলে সেই সময়ত বনোৱা। আৰু ডিটেইলছ জানিবলৈ হ'লে আপোনালোকে গুগল চাৰ্চ মাৰি চাব পাৰে ডেম'ক্ৰেচি মনুমেণ্ট বুলি। আৰু এয়া কেম্পাছ পালোহি। এনেই আপোনাৰ ডিষ্টেঞ্চ প্ৰায় আপোনাৰ 30 কিলোমিটাৰমান হ'ব, আৰু নৰ্মেলি যদি বেছি ট্ৰাফিক নাথাকে তেতিয়া 1 ঘণ্টাৰ ভিতৰত পাই যাওঁহি। কিন্তু ট্ৰাফিক থাকিলে বহুত টাইম লাগে। বাছখন এতিয়া আকৌ বেলেগ এটা কেম্পাছলৈ যাব। তেনেকৈ আপোনাৰ কি হয়, 1 ঘণ্টাৰ মূৰে মূৰে এটা কেম্পাছৰ পৰা এইটো কেম্পাছলৈ বাছ চলি থাকে। এইটোৱে হৈছে আমাৰ ফয়াঠাই কেম্পাছ। ইয়াত মেইনলি আপোনাৰ ছায়েন্স ফেকাল্টিটো আছে আৰু লগতে আপোনাৰ মেডিকেল কলেজখন আছে, ৰামাতিপতি হস্পিটেল বুলি কয়। এয়া হৈছে প্ৰিন্স মাহিদালৰ মূৰ্তি, যিজনৰ নামত আমাৰ ইউনিভাৰ্চিটিৰ নামটো দিয়া হৈছে। কেম্পাছটো সৰু যদিও আপোনাৰ খালী জেগাবোৰ একদম পূৰা গছ গছনি আৰু বহা জেগাৰে মানে ভৰ্তি হৈ আছে। আৰু ভাল লাগে কেম্পাছটো, আপোনাৰ মানে গ্ৰীণ কেম্পাছ বুলি ক'ব পাৰি এটা। এইটো বিল্ডিঙতে আমাৰ ডিপাৰ্টমেণ্টটো আছে। এইটো হৈছে আপোনাৰ হেল্থ কেয়াৰ ইউনিট। আৰু এইটো ফ্ল'ৰতে আমাৰ ডিপাৰ্টমেণ্টটো, লেকচাৰ ৰুম। আহক অকণমান লেবৰ ভিতৰলৈ লৈ যাওঁ। মই বাৰু ইমান ডিটেইলছ নাযাওঁ, এনেই ওপৰে ওপৰে দেখাইছোঁ। আৰু এয়া কাম কৰা টাইমৰ অলপ ক্লিপছবোৰ দেখাই দিছোঁ। ইয়াতে মই যিটো লেবত কাম কৰি থকা ভিডিঅ' দেখি আছে এতিয়া, বেচিকেলি মই হিউমেন অৰিজিনৰ চেম্পল লৈ তাৰ পৰা DNA-টো উলিয়াই মানে এনেকৈ কিবা কিবি মোৰ ৰিচাৰ্চৰ কামত লগাই আছোঁ। আৰু এইটো একচুৱেলি মোৰ থেচিছৰ কাম হয়। মানে মোৰ ৰিচাৰ্চ টপিকটো আপোনাৰ হিউমেন DNA-ৰ লগত ৰিলেটেড। একচুৱেলি ফৰেনচিক চায়েন্সটো আপোনাৰ কি হয়, এটা মাল্টি ডিচিপ্লিনাৰী ছাবজেক্ট হয়। অকল DNA ৰিলেটেড কামেই বুলি নহয়, বহুতখিনি আছে আৰু চবৰ নিজৰ নিজৰ ইণ্টাৰেষ্ট। এতিয়া মই DNA এনেকুৱা ৰিলেটেড কামবোৰত ইণ্টাৰেষ্টেড হয়, চ' এনেকুৱা এটা টপিক চুজ কৰিলোঁ। এতিয়া মোৰ লগৰবোৰে কিছুমান কেমেষ্ট্ৰিৰ কাম কৰি আছে, কিছুমানে ফিজিক্সৰ কাম কৰি আছে, তেনেকুৱা ধৰণৰ। আৰু এইটো হৈছে আমাৰ ষ্টুডেণ্ট ৰুম। কি কাৰ্ড দি এক্সেছ কৰিব লাগিব। চ' আমাৰ ডিপাৰ্টমেণ্টৰ বাহিৰে বেলেগৰ কাৰণে এক্সেচিবল নহয়। যদি কোনোবা লগৰ আহিছে আমাৰ লগত সোমাব লাগিব।
আৰু যেতিয়া ভিডিঅ'টো মই কৰিছোঁ বাকী ষ্টুডেণ্টবোৰ নাছিলে বাৰু সেইটো সময়ত। এইখিনি এডোখৰ হ'ল মই বহা জেগা, আৰু এইখন হ'ল সৰু ফল্ডিং বিচনা। টোপনি ধৰিলে কেতিয়াবা অলপ শুই লওঁ। তাৰপিছত ষ্টুডেণ্টে ইউজ কৰিবৰ কাৰণে এটা ডেস্কটপ আছে আৰু প্ৰিণ্টাৰ আছে, আৰু ইয়াতে 2খন পেজত 1 বাটকৈ আমি ইয়াত কইনছ, ইয়াত মই যাব লাগে কইনছটো। এই এৰিয়াটো হৈছে কেণ্টিন। এইটো কেণ্টিন এতিয়া একচুৱেলি আবেলি হৈছে, মই যেতিয়া ৰেকৰ্ড কৰিছোঁ মানুহ নাই, আৰু জাষ্ট মই দেখাবৰ কাৰণে হেৰি কৰিছোঁ। এইফালে ষ্টুডেণ্ট আৰু এইটো ষ্টাফৰ কাৰণে কিবা খোলা আছে, আৰু এনেকৈ এখনকৈ আপোনাৰ সৰু ষ্টলবোৰ থাকে। আপোনাৰ ইচ্ছা যোনখনৰ পৰা আপুনি চিলেক্ট কৰে যি খাব বিচাৰে। চবতে খানাবোৰ বেলেগ বেলেগ হয়, সোৱাদবোৰো বেলেগ বেলেগ। ফায়াৰ থাই কেম্পাছটো অভাৰঅল মই দেখাবলৈ চেষ্টা কৰিলোঁ যিমান পাৰোঁ। এতিয়া আকৌ ৰিটাৰ্ণ হৈছোঁ ৰুমলৈ। হয়তো আপোনালোকে কনফিউজ হ'ব পাৰে কিয় মোৰ থকা জেগা বেলেগ আৰু ডিপাৰ্টমেণ্টটো বেলেগ। একচুৱেলি আমাৰ ইউনিভাৰ্চিটিত টোটেল আপোনাৰ 6টা কেম্পাছ আছে, আৰু এইটো হৈছে মেইন কেম্পাছ, যোনটো চালায়া কেম্পাছ বুলি কয়। আৰু ইয়াতে আপোনাৰ ষ্টুডেণ্টছবোৰে থাকিবৰ কাৰণে মানে সুবিধাটো আছে। বাকী য'ত মোৰ ডিপাৰ্টমেণ্টটো আছে সেইটো আপোনাৰ বেংকক চিটি কেম্পাছ বা পায়াথাই কেম্পাছ। তাত একচুৱেলি থকাৰ সুবিধাটো নাই। চ' বাহিৰত ৰেণ্ট লৈ থাকিব লাগিব এপাৰ্টমেণ্টত, যিটো আপোনাৰ বহুত খৰচাটো বেছি হয়, আৰু ডৰ্মেটৰীত যদি থাকোঁ তাৰ তুলনাত আপোনাৰ বহুত গুণে কম হয়। আৰু চ' ইয়াতে মই থাকোঁ সেইটো কাৰণে। যিয়ে নহওক আজিৰ ভিডিঅ'টোত যিমান পাৰোঁ চেষ্টা কৰিলোঁ এটা মোৰ নৰ্মেল ডে কিদৰে পাৰ হয় দেখুৱাবলৈ, আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। আকৌ এটা নতুন ভিডিঅ'লৈ পুনৰ এবাৰ লগ পাম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল।